নমস্কাৰ মিৰভকমলৈ সমুদৰকে স্বাগতম জনাইছো মই সীমান্ত হাজৰিকা এবাৰ দিবলৈ ওলাইছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ বিদ্ৰোহী সংগঠনৰ কমাণ্ডাৰকো এৰা নাই কৰোনাত আক্ৰান্ত হৈছে বিদ্ৰোহী সংগঠনৰ অৰ্থাৎ মাওবাদী সংগঠনৰ কমাণ্ডাৰ সেই খবৰটো জনাইছো যে বিদ্ৰোহী সংগঠনৰ কমাণ্ডাৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে মাওবাদী কমাণ্ডাৰ মৃত্যুৰ পাছতে গ্ৰেপ্তাৰ হৈছে তিনিজন মাওবাদী কেডাৰ মৃত কমাণ্ডাৰজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আনিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি মাওবাদী কেডাৰে সাম্প্ৰতি আৰক্ষীৰ জেৰাত নিজ সংগঠনৰ বহু কেডাৰ কৰোনাত আক্ৰান্তৰ কথা স্বীকাৰ কৰিছে তিনি মাওবাদী কেডাৰে এই খবৰটো হৈছে তেলেংগানাৰ কোঠাগুডুম জিলাত সংঘটিত হৈছে এই ঘটনা উক্ত ঘটনাটো সংঘটিত হৈছে তেলেংগানাত সেই খবৰটো দিছো যেন এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ যেহেতু কোভিডত এতিয়া সমগ্ৰ দেশ কোভিডে গ্ৰাস কৰি তুলিছে সমগ্ৰ দেশতে সেই সময়তে কোভিডে এৰা নাই বিদ্ৰোহী সংগঠনৰ কেডাৰকো কৰোনাত আক্ৰান্ত হৈ মাওবাদী কমাণ্ডাৰ মৃত্যুৰ মুখত পৰিছে সেই খবৰটো দিছো যে মাওবাদী কমাণ্ডাৰ মৃত্যুৰ পাছতে তিনিগৰাকী মাওবাদী কেডাৰক আটক কৰে আৰক্ষীয়ে